পাই আজি ইমান কাহ ধৰিছে। এই আয়ো বোলে মায়ে ক'লে বোলে ভাদ মাহত বোলে এইবেলি হেৰি পাতিব লাগিব। এতিয়া সেই কিবা খিচিৰি অকণো বনাম বুলি ভাবি কবি চবি বোলো ৰঙালাও চঙলাও কি হৈছে বা আনখনত চাওঁ যাওঁ বুলি আহিছোঁ। কবিকেইটা বাৰু ধুনীয়াই হৈ আছে। আমাৰ ল'ৰাকেইটা কৈছিলে আকৌ ষ্ট্ৰবেৰী লগাবলৈ, এইও পকা পকা হৈ আছে ৰঙা ৰঙা সেইকেইটা ষ্ট্ৰবেৰীকেইটা লৈ যাম আজি গোটেইখিনি। আকৌ এই ইয়াত ভকতনি আহিব নহয়, সেই তেওঁলোককো দিব লাগিব। কবিকেইটা ক'ৰবাত ভোক লাগিছে নি এইবোৰ পাতবোৰ অকণ খোৱা খোৱা যেন লাগিছে। ডাঙৰে হ'ল পিছে কেইটা আজি ছিঙিয়ে লৈ যাম। আমাৰ এখেতক কওঁ আকৌ বাগানখন যাবগৈচোন, যাব পোক চোক লাগিছে নেকি মাৰি থৈ আহিব। নাই তেওঁ আহিব নোৱাৰে, মোৰ সেইখন জামেলা আহিবলৈ আজি টাইম পাইছোঁ। এইবোৰ ষ্ট্ৰবেৰীখিনিও এইবোৰ যায় কেতিয়াবাই পকিলে। ৰঙালাও এটা সৰু হৈ আছে, এটাই লৈ যাম। এটা আজি খিচিৰিটো দিম, তাৰপাছতে কবি দুটা দিম আৰু এইটো কবিও লৈ যাম, এইটো ৰাতিপুৱা খাব পাৰিম। এইবোৰ চব চিঙি কৰি লৈ যাওঁ। এই ল'ৰাকেইটালৈ ষ্ট্ৰবেৰী স্কুলৰ পৰা আহি ষ্ট্ৰবেৰীকেইটা খাব। এতিয়া এইকেইটা লৈ পেলি যাওঁ আৰু ঘৰলৈ। মিঠাইখিনিও সেই বাহিৰতে ওলাই থৈ আহিলোঁ নহয়, আমাৰ মা কমটি লুতুৰি বিচাৰি পেলাই গোটেইবোৰ খাব। আমাৰ এজনী ঘপককৈ সেই বাগানৰ ফালে গ'ল নেকি বোলে, মই দেখিছোঁ পটককৈ যোৱা, চাওঁ বোলে বাহিৰত আছে নে নাই। আয়ো ভালেই হ'ল দিয়ক এজনী ওলাই যা। অথনিৰ পৰা কিবা জিঅ' মোৰ গোন্ধখন পাই আছে, ইমান মিঠা মিঠা গোন্ধখন পাইছোঁ। একদম পেটটোত যে একদম কিবা নিগুণিকেইটা গোটেইকেইটা দৌৰ মাৰি ফুৰিছে আৰু ইমান খাম খাম লাগি আছে মিঠাই। এজনীয়ে মিঠাইকে বনাইছে নেকি জানো। আজি আকৌ ৰাতিকে বোলে হেৰি ভাদ মাহত নাম দিবলৈ হ'লো, সেইবোৰৰ কাৰণে কিবা কিবি চাগে বনাই থৈছে। চাওঁগৈচোন কিনো বনাই থৈছে, তাৰ বোলো ওলাই গ'লে চাম, সেইবোৰে বিয়া আছিল এখন। আয়ো মোৰ যে ইমান দুখ লাগে নহয় মিঠাই চিঠাইবোৰ দেখিলে। এইজনী আকৌ ফ্ৰিজত ভৰাই ভৰাই থৈ দিয়ে আমাৰ মিঠাইবোৰ। আয়ো এইবেলি নক'ব আৰু জন্মাষ্টমীতে একদম মানে তাই আৰু পকা মিঠৈ বনালে। আয়ো ইমান টান টান মই খুন্দুনাত খুন্দি খুন্দি খাবলগীয়া হৈছে। দাঁতকেইটা অকণমান ঢিলা হ'ল, নোৱাৰো নহয় আজিকালি তাতে খাবলৈ। তাতে এইকেইটা লগাই লোৱাহে দাঁত। হেৰি বোলো ল'ৰাটোক ক'লোঁ দাঁতকেইটা বোলো নাইকিয়া হৈ থাকিলে মোৰ বৰ বেয়া লাগিছে, এইখন সোমাই গৈছে। সি ক'লে বোলে ব'ল বোলে তোক দাঁত লগাই দিম বোলে। সেই দাঁতকেইটা লগাই থৈছে, এতিয়া হাঁহি থাকিলে আৰু মানুহবোৰ ভাবে চাগে মোৰ ওচৰত দাঁতকেইটা আছে বুলি, কিন্তু নাই মোৰ দাঁত নাই, খুলিম মই। যাওঁ পাই ভিতৰতে এইজনী নহ'লে আহিয়ে পাবহি। আকৌ আহি পালে মোৰ মিঠাই খোৱা মৰিব আৰু মুদা মৰিব। একদম মিঠাইখিনি খাই শুই থাকিম মই একো গম নোপোৱা নিচিনাকৈ। তাৰপিছত ওলোটা তাইকে গালি পাৰিম, তই বোলে মিঠাইখিনি বনাই বাহিৰত উলিয়াই থৈ যাব লাগে নে, ইমান মেকুৰী চেকুৰী আছে নাজানো। মেকুৰী চেকুৰীয়ে খালে বোলে তাইকে গালি পাৰিম। আকৌ হেৰি মোৰ ল'ৰাটোৰ আগত তাইকে অকণমান লগাব লাগিব। আজিকালি তাই অকণমান বেছিয়ে হৈছে, মোক একেবাৰে দেখিব নোৱাৰে নহয়। আয়ো হৰি এখন ঢেৰ বনাই থৈ গৈছে এজনীয়ে। লাডুৱে খাবা নে বুনিয়া লাডু হ'ব। আয়ো বগা বগা লগা কিনো জানো, আমাৰ ল'ৰাটোৱে আনিছিলে হপাই দেই এইখিনি। জেলপি চেলপি অথনি এইবোৰ কিবা কিবি মালপোৱা চালপোৱা বনোৱা দেখিছিলোঁ। এইবোৰ মানে বুনিয়া লাডু বনাইছিলে অথনি, এইবোৰকে গোন্ধ পাইছোঁ। ইমান ভাল লাগে মোৰ বুনিয়া লাডুবোৰ খাই। আমাৰ এইজনী কিন্তু হাতখনকে ক'ব লাগিব, বৰ ধুনীয়াকৈ বনাই খোৱা বস্তুবোৰ। মোৰ যে আয়ো খাই ইমান ভাল লাগে। এইজনী চম্পাৱতী বুঢ়ী কমটি, এই চম্পাৱতী বুঢ়ীয়ে চব জানে আমাৰ এই মেনু কথা। মেনুৱে যে এইবোৰ বাহিৰতে উলিয়াই থৈ যাব, চব কথা জানো মই। সেইটো কাৰণেতো ভাবিয়ে থৈছিলোঁ এইখিনি আজি খাম বুলি মই। মোৰ মুখত পৰিছে যেতিয়া আজি গোটেইখিনি খাম আৰু খাই বৈ শুই থাকিম। এতিয়া যাওঁ খিৰিকীখন খুলি এইজনীক বদনাম দিব লাগিব, মেকুৰীয়ে খালে বুলি। নহ'লে কেনেকৈ হ'ব আকৌ, নহ'লে খিৰিকীখন বন্ধ হৈ থাকিলে তাই গমেই পাই যাম মই খালোঁ বুলি। এতিয়া মই খিৰিকীখন খুলি থৈ যাম আৰু ইয়াতে টুকুৰা টুকুৰিকৈ দুটামান পেলাই থৈ যাম। তাৰপাছত তাই ভাবিব কি, আহি ভাবিব এইখিনি মই খোৱা নাই, বেলেগ কোনোবাই খাই পেলাইছে, মেকুৰীয়ে খাই দিছে। এতিয়া এইখিনি গোটেইখিনি মই খাম। বহুত দিন হ'ল দেই মিঠাই খোৱাই নাই এনেকৈ বুনিয়া লাডু এগালমান। আজি খাম, চব খাম। ইয়াতে বহি লৈ এতিয়া এইখিনি গোটেইখিনি খাম। কি ভাল লাগিব। আয়ো বৰ সোৱাদ পাই এইখিনি। আৰু কেইটামান খাইহে লওঁ, এইফালেও কেইটামান খাওঁ। আয়ো মা পেটটোহে কিবা গুৰ গুৰ এখন কৰিছেচোন, কি হৈছে বাৰু। এইখিনি খোৱাৰ কাৰণে হৈছে নি বাৰু, বেছিকৈ ঘিউ মোৰ খালোঁ নহয়। এই পেটটো বৰ ঠিক নাই নহয়। এতিয়া লেট্ৰিনলৈ যাব লাগিব চাগে। শ্যামকানু দূৰলৈ নাযাবা, সোণৰ বংশী কঢ়াই থৈছোঁ ঘৰতে বজাবা। লোকৰ বাচ্ছা ডাঙৰ দীঘল, আমাৰ বাচ্ছা সৰু। হে হৰি, এই মিঠাইবোৰ আকৌ কোনে তলত পেলাই থৈ গৈছে এনেকৈ। এই নিশ্চয় আমাৰ মাৰ কাম হ'ব এইবোৰ আমাৰ মাৰ কাম হ'ব। এই খিৰিকীখনো খুলি থৈ গৈছে, কেনেবাকৈ যদি মেকুৰী চেকুৰী আহি খোৱাহি হ'লে এওঁ মানে একো নুবুজে, কমটি লুবিয়া নি। মই ঠিকেই ভাবিছিলোঁ আমাৰ এইগৰাকী থাকিলে আৰু এইবোৰ মিঠাই চিঠাই নাথাকে নহয় ঘৰত। তাৰপিছত ল'ৰাকেইটা বদনাম দিব, ল'ৰাকেইটাই খালে, মেকুৰী আহি খালে। তেওঁ একদম মানে নহয়, ইমান বেয়া অভ্যাস। এতিয়া পিছে এগৰাকী ক'ত গ'ল, একদম মানে এনেকুৱা কামবোৰ
পাই মুঠতে ঘৰখন এৰি থৈ যাব নোৱাৰি আজি জানি নাম পাতিছে সেইখিনি আকৌ নামলৈ আগবঢ়াই থোৱা মিঠাইখিনি খাব লাগেনে একদম মানে বেয়া মানুহ এইবোৰ কি মানুহ এইখিনি কিনি আনিছিলে এইখিনি মিঠাই এইখিনি মোৰ অকণ বেয়াই লাগিছে বেয়াই হৈছে নেকি এইখিনি নোখোৱামে নেকি ভকতনীকেইজনী একদম মানে একদম মাজনী মই এইবোৰ একদম মিঠৈখিনি বনাই থৈ গৈছে এইখিনি লাডুখিনি সেয়া বুনিয়া একদম মানে তেওঁ আহি খাবহি লাগেনে বাৰু ঐ তই কচোন ইয়াত কি মিলাই থৈ গৈছিলি মই খাম বুলি মিলাই থৈ গৈছিলি নে কিনো এতিয়া মোৰ ইমান হাত দিব লাগিছে একেবাৰে মোৰ পেটটো গুল কৰি থাকে একদম মানে এইবোৰ পৰা মানে শান্তি নাই আজি মই লগাই আছো ইয়াক আহি ল'ব লাগে অফিচত আহি একদম মানে মই খাম বুলিয়ে চাগে এইবোৰ মিলাই থৈ গৈছিলি হয় নে তই আপুনি কথা নক'ব নুশুনা নুপুচাকে খাইছে বেয়া মিঠাইখিনি খালে হপায় আজি বনাই থোৱা মিঠাইখিনি এনেকুৱা নহয় ঘৰৰ পৰা তেওঁ অনা পৰহি অনা চতখি অনা মিঠাইখিনি আপুনি মাৰি দিলে চাগে হোটেলৰ পৰা আনি থোৱা আছিলে সেইখিনি মই এইখিনি পেলাম বুলিহে উলিয়াই থৈছিলোঁ কথা নক'ব মনে মনে চুৰ কৰি বস্তুবোৰ খাব খাই বৈ পেট বেয়া কৰিব এতিয়া আকৌ মোক ক'ব লাগিছে হয় নি মই কেইখন খালোঁ এতিয়া মই কি কৰোঁ এতিয়া এইখিনি নি বাৰু চাচোন চাহ এইখিনি নি এইখিনি কিবা বগা পৰি আছে এতিয়া মোৰ পেটটো কি হ'ব ভাল হ'বনে নহ'ব এনেই মোৰ পেটৰ বেমাৰী মই সেইটো কাৰণে কওঁ মোক নুশুনা নুপুচাকে বস্তুবোৰ নাখাব বুলি সেই সোপাই আছিলে সেয়াৰ পৰা হোটেলৰ পৰা আনি থোৱা আছিলে সেইবোৰ মই বনোৱা নাই নহয় আপোনালোক খাবলৈ কিহে পাইছিলে হয় এতিয়া আশা দি থাকিব এতিয়া একেবাৰে কিবা মানুহ দেই নহ'লে মই আজি হাগি থাকিব লাগিব কেনেকৈ থাকিম কচোন ৰাতি আকৌ পাঁচো পাতিছ নহয় সেয়া মই বাৰু এতিয়া এনেকৈ হাগি থাকিলে হ'ব জানো কিমান কাঠোম বাৰু কচোন কিবা এটা আঞ্জা খাবলৈ এইবোৰ মানুহ মানে একদম মানে মৰিব মোক নুশুনাকে এইবোৰ খাই জিতি খাই এতিয়া যাওঁ মধুৰি গছজোপাৰ পৰা মধুৰি আগ কেইটামানকে লৈ আহোঁগৈ পিচি মেলি এজনীক দিবলৈ একদম মানে মাজনীও আৰু কিখন যে খাই ফুৰিব খবৰ নাই এইখিনি এটা ফ্ৰিজতে ভৰাই থৈ যাওঁ নহ'লে আকৌ আহি ভাল পালোঁ বুলি আকৌ মাৰি দিব এইখিনি বেয়াখিনি পেলাই দিবগৈ লাগিব হাই বন্ধুসকল আপোনালোকে যদি আমাক এনেদৰে চাব বিচাৰিছে তেনেহ'লে আমাক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে আমাৰ ভিডিঅ'টো প্ৰথমতে পায় আৰু বন্ধুসকল শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহে গম পাম যে আপোনালোকে চাই ভাল পাইছে কেনেকুৱা পাইছে ক'ব অ'কে ঠিক আছে বন্ধুসকল এতিয়া যাওঁ মাৰ কাৰণে সি মধুৰি আগ কেইটামান আনি দিওঁ আমাৰ মায়ে আকৌ বৰকীবোৰ খাব নোৱাৰে ঘিউ মৌবোৰ আকৌ আজি নামো পাতিছোঁ নহয় ৰাতিলৈ আহিব ভাদ মাহৰ নাম খাবলৈ আমাৰ ঘৰলৈ